মনালিসা, তুমি মাৰ ঘৰলৈ যাম বুলি কৈছিলা নহয়। কাপোৰবোৰ ভালকৈ বেগত জাপি ভৰাই থৈ দিবা। মই কালিয়ে তোমাৰ মাৰ ঘৰত থৈ আহিমগৈ। দুদিনমান থাকি আহিবা, মনটোও ভাল লাগিব তোমাৰ। মাৰ ঘৰলৈ যাম বুলি ক'লো হয়। বিয়াৰ পিছত এবাৰ প্ৰথম যাম মাৰ ঘৰলৈ। ভালকৈ কাপোৰ এযোৰ নাই পিন্ধি যাবৰ কাৰণে। আপুনি যাওক, বজাৰলৈ যাওক আৰু মোৰ কাৰণে ভাল দামী চাই কাপোৰ এযোৰ কিনি আনকগৈ। আগতে বিহু নাচি নাচি যিখিনি পইচা পাইছিলো সেই পইচাখিনিৰে এই মুগা কাপোৰযোৰ কিনিছিলো। এই কাপোৰযোৰৰ বাহিৰে মোৰ ভাল কাপোৰেই নাই ক'তো যাবৰ কাৰণে। তুমি অকমান বুজিবাচোন। তুমি যোৱা মাৰ ঘৰৰ পৰা আহি লোৱাগৈ, তাৰ পিছত মই তোমাক বহুত দামী কাপোৰ কিনি দিম। মই সেইবোৰ একো নাজানো, মোক এতিয়াই লাগিব। যাওক, আপুনি যাওক, সোনকালে যাওক। মোৰ মানুহজনী কিয় জানো ইমান জেদি। লাগিব বুলি ক'লে প্ৰতিটো বস্তু মুখৰ আগত আনি দিবই লাগিব। অলপো নুবুজে মোৰ ওচৰত টকা পইচা আছে নে নাই। যদি মই নানো লাগতিয়াল বস্তুটো, সেইটো কাৰণে ডাঙৰ দন কাজিয়াহে কৰে। শুনক শুনক শুনক, গাঁৱৰ খেলপথাৰত মহিলাসকলৰ বাবে নৃত্য প্ৰতিযোগিতা পতা হৈছে। যদি সেই প্ৰতিযোগিতাত জিকে তেনেহলে 10,000 টকাৰে উপহাৰ দিয়া হ'ব। শুনক শুনক শুনক, গাঁৱৰ খেলপথাৰত মহিলাসকলৰ বাবে নৃত্য প্ৰতিযোগিতা পতা হৈছে। যদি সেই প্ৰতিযোগিতাত জিকে তেনেহলে 10,000 টকাৰে উপহাৰ দিয়া হ'ব। মইনো ইমানবোৰ টকা পইচা ক'ত পাম? বজাৰত দামী কাপোৰ এযোৰ কিনিবলৈ গ'লেই 10,000 20,000 টকা ক'ব। মোৰ ওচৰত ইমানবোৰ টকা পইচা নাই। এইটোচোন বাবুল। কি বাবুল, মন মাৰি দুখ কৰি গছৰ তলতে বহি আছ যে এনেকৈ? নাই ককাইদেউ, এনেই গছৰ তলত বহিব মন গ'ল কাৰণে ইয়াতে বহি আছো। বহকচোন বহক, আপোনালোকৰ লগত বহুত দিন কথাই পতা নাই। বহকচোন বহক। পিছে তহঁতি দুজনে শুনিছ নাই, গাঁৱত যে খেলপথাৰত নৃত্য প্ৰতিযোগিতা পাতিব মহিলাসকলৰ বাবে, আৰু যোনে জিকে 10,000 টকাও দিব বোলে। শুনিছো শুনিছো, ময়ো শুনিছো। নৃত্য প্ৰতিযোগিতাত যোন জিকে তাক 10,000 টকা দিব, আৰু 3যোৰ পাটৰ কাপোৰ আৰু 3যোৰ বোলে মুগা কাপোৰো দিব উপহাৰ। বাহ, এইটো চোন বৰ ভাল খবৰ। তোমাৰ কাৰণে এইটো আৰু ভাল খবৰ, কাৰণ তোমাৰ ঘৰতে নাচনি আছে। তোমাৰ মানুহজনীয়ে আগতে কিমান যে বিহু নাচে। তাইক কবা এই নৃত্য প্ৰতিযোগিতাত ভাগ ল'ব কাৰণে, তেতিয়া 10,000 টকা উপহাৰ পাব, লগতে পাটৰ কাপোৰ মুগাৰ কাপোৰো পাব। বাবুল, তই বহ আৰু আমি যাওঁ। আৰু শুন, মানুহজনী এই কথাষাৰ কবলৈ একেবাৰে নাপাহৰিবি দেই। মনালিছাইচোন বহুত ধুনীয়া বিহু নাচে। আৰু এতিয়া গাঁৱত যিহেতু নৃত্য প্ৰতিযোগিতা পাতিছে, তাত অংশগ্ৰহণ কৰিলে মোৰ মানুহজনীয়ে পাবই, আৰু জিকিলে 10,000 টকা উপহাৰ, লগতে কাপোৰো দিব। মোৰ এতিয়া পইচাৰ অকণো চিন্তাই নাই। মনালিছা শুনা, মই তোমাক বহুত ভাল খবৰ এটা দিবলৈ আহিছো। কি ভাল খবৰ, সোনকালে কওক। আমাৰ গাঁৱৰ খেলপথাৰখনত নৃত্য প্ৰতিযোগিতা পাতিছে বোলে, আৰু সেই নৃত্য প্ৰতিযোগিতাত যোনে জিকে তাক বোলে 10,000 টকা দিব, লগতে 3যোৰ পাটৰ কাপোৰ 3যোৰ মুগাৰ কাপোৰ। বুজিছা? এইটো আকৌ কেনেকুৱা ভাল খবৰ? গাঁৱৰ খেলপথাৰত নৃত্য প্ৰতিযোগিতা পাতে নে গানৰ প্ৰতিযোগিতা পাতে? তাতে মই কি কৰিব লাগে? আপোনাক মই সোনকালে কৈছিলো, যাওক মোৰ কাৰণে ভাল কাপোৰ এযোৰ লৈ নগৈ। শুনা মনালিছা, তুমি আগতে বহুত ভাল বিহু নাচিছিলা। সেইকাৰণে মই ভাবিছো সেই নৃত্য প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰা, আৰু তুমি জিকিবা। আৰু তুমি জিকিলে 10,000 টকা লগতে কাপোৰ পাবা। সেই গোটেইখিনি তোমাৰে হ'ব। তুমি নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা। নাই, মই এতিয়া সেইবোৰ নাচ গান কৰিবলৈ এৰিলো, আৰু আপুনি মোক এইবোৰ কথা কৈ নাথাকিব। মোৰ মানুহজনী বহুত জেদি, তাইক মই একো কথাই ক'ব নোৱাৰো। আৰু তাই বিচাৰিলে মই ইমান দামী কাপোৰ এযোৰ ক'ৰ পৰা আনি দিব পাৰো? মোৰ ওচৰত ইমান টকা পইচাই নাই। মোৰ মনলৈ এটা বুদ্ধি আহিছে। এই বুদ্ধি ব্যৱহাৰ কৰিলে মোৰ মানুহজনী নিশ্চয় নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবই। কোৱা, কিয় আহিবলগীয়া হ'ল মোৰ ওচৰলৈ? কি ক'ম আপোনাক, মোৰ মানুহজনীয়ে মোৰ এটা কথাই নুশুনে। আপুনি মোৰ মানুহজনীৰ ওপৰত এনেকুৱাকে যাদু কৰক যাতে মোৰ মানুহজনীয়ে মোৰ প্ৰতিটো কথাই শুনে। তুমি অলপো চিন্তা নকৰিবা। তুমি এতিয়া যোৱা, ভিতৰলৈ সোমাই যোৱা, আৰু ভিতৰত সোমাই গৈ 2টা আপেল দেখিবা, এটা সৰু আপেল আৰু এটা ডাঙৰ আপেল। তাৰে সৰু আপেলটো তুমি লৈ যোৱা আৰু তোমাৰ মানুহজনীক খাবলৈ দিয়া। তাৰ পিছত তোমাৰ মানুহজনীয়ে তোমাৰ প্ৰতিটো কথাই শুনিব। এতিয়া মই এই আপেলটো মনালিছাক খুৱাই দিম। তাৰ পিছত মনালিছাই মোৰ প্ৰতিটো কথাই শুনিব। ঋষিমুনিজনে সৰু আপেলটো লৈ যাব কৈছিল, কিন্তু মই সৰু আপেলটো নিনো, ডাঙৰ আপেলটো লৈ যাম। ডাঙৰ আপেলটো খালে তাই বেছি দিন মোৰ কথা শুনি থাকিব পাৰিব। যদি মই সৰু আপেলটোত লৈ তাইক খুৱাই দিওঁ, তেনেহলে তাই কেৱল 2 দিনৰ কাৰণেহে মোৰ কথা শুনিব। মনালিছা, এয়া চোৱা, মই তোমাৰ কাৰণে কি আনিছো চোৱা। আপুনি আজিকালি কাণেৰে নুশুনা হৈ গৈছে নেকি? মই আপোনাক খুজিছিলো বেলেগ বস্তু আৰু আনিছে বেলেগ বস্তু। মই তোমাৰ সকলোবোৰ কথাই শুনিছো। মই তোমাৰ কাৰণে দামী কাপোৰ এযোৰ অহাকালি আনি দিম। তুমি এতিয়া কেৱল এই আপেলটো খোৱা। মই তোমাৰ কাৰণে লৈ আনিছো, খোৱা। মই তোমাৰ কাৰণে কালি 2যোৰ কাপোৰ আনি দিম, বহুত দামী দামী। কেৱল এতিয়া তুমি এই আপেলটো খাই লোৱাচোন।
কি আপুনি মোৰ কাৰণে দুযোৰ কাপোৰ আনিব দিয়ক দিয়ক আপেলটো দিয়ক মোক বাহ আপেলটো চোন বৰ ধুনীয়া আৰু ইমান ডাঙৰ খোৱা খোৱা দেৰি নকৰিবা খোৱা সোনকালে খোৱা বৰ মিঠা দেই বৰ মিঠা আপেলটো হেৰি আপুনি মোক কি খোৱালে মোক মোৰ মূৰটো বহুত ঘূৰাইছে আৰু গাটো বহুত বিষ কৰি গৈছেগৈ কি হৈছে মোৰ গাটো বহুত তই মোক নতুন এটা জীৱন দিলি মই এতিয়া সকলো মানুহকে খাই পেলাব পাৰিম মই বহুত শক্তিশালী হৈ গলো এতিয়া মই বহুত শক্তিশালী বহুত বছৰ মোৰ আত্মাই শান্তি পোৱা নাছিল আজি এজনী মাইকী মানুহৰ শৰীৰত সোমাই মোৰ আত্মাটোৱে শান্তি পাইছে এতিয়া তহঁত সকলোকে খাই পেলা মোৰ বহুত ভোক লাগিছে বহুত বছৰ মই মানুহক খায়ে পোৱা নাছিলো আজি মই তহঁতক খাম মই তহঁতক ঐ তহঁতি কি চাই আছ পলা নহলে আমাক খাই পেলাব মৰিম আমি পলা সোনকালে পলা মোৰ পৰা তহঁতি ক'ত পলা যাব পাৰিবি মই তহঁতক ধৰিমেই মই তহঁতক খামেই মনালিছাৰ আকৌ কি হ'ল তাই যে কিবা ভূতৰ নিচিনা চেহেৰা ললে আপেলটো খোৱাৰ পিছতে তাই এনেকুৱা হৈ গল হে ভগৱান ভূত পলা ভূত ভূত ওলাইছে সকলো মানুহ পলা আমাৰ গাঁৱত এজনী ক'ৰ পৰা ভূত ওলালে এজনী কেনেকুৱাজনী দেখিবৰ কাৰণে বৰ ভয় লগা আজি বহুত বছৰৰ পিছত মানুহক মই এনেকে দেখিবলৈ পাইছো কিমান বছৰ যে মই মানুহৰ মাংস খায়ে পোৱা নাছিলো সোৱাদ কেনেকুৱা তাকো পাহৰি থাকিলো আজি হেঁপাহ পলুৱাই খাম গোটেই গাঁৱৰ মানুহকে খাই পেলাম আজি মনালিছা তোমাৰ এয়া কি হ'ল ৰখা তুমি কলৈ গৈ আছা মনালিছা মোৰ মানুহজনী কি হ'ল হঠাতে ভূত হৈ গল মানুহজনী এতিয়া মই প্ৰথমতে কাক খাম আজি মোৰ চাৰিওফালে খাদ্যই খাদ্য মোৰ একো চিন্তাই নাই যেতিয়াই মন যাব তেতিয়াই এটা মানুহ খাই দিব পাৰিম আমাক এৰি দিয়ক, নাখাব। মই তহঁতৰ কাৰোৰে কথা নুশুনো মই তহঁতক খামেই তহঁতি যিমান কলেও আজি মই তহঁতৰ কথা একো নুশুনো মনালিছাৰ ভূতে পালে মই এতিয়া কি কৰো একো ভাবি পোৱা নাই ঐ বাবুল তই যে ইয়াত কান্দি আছ গাঁৱৰ চব মানুহ ভূত দেখি পলাইছে তই ইয়াত কিয় কান্দি আছ বৈ পলা কিনো কম ককাই গাঁৱত যে ভূত ওলাইছে সেই ভূতনীজনী আন কোনো নহয় মোৰ মানুহজনী হয় মনালিছা হয় তাই হঠাতে ভূত হৈ গল মই এতিয়া কি কৰিম এইটো যে একেবাৰে আচৰিত কথা তোমাৰ মানুহজনী হঠাতে কেনেকৈ ভূত হৈ গল কেনেকৈ হল এইবোৰ সকলো মোৰ কাৰণে হৈছে মনালিছাক মই বিহু নাচিবলৈ কৈছিলো সেই নৃত্য প্ৰতিযোগিতাত কিন্তু তাই তাত অংশগ্ৰহণ নকৰো কলে সেইকাৰণে মই সেই ঋষিমুনিজনৰ ওচৰলৈ গৈছিলো আৰু কৈছিলো যে মোৰ মানুহজনীয়ে যাতে মোৰ প্ৰতিটো কথাই শুনে আপুনি যাদু কৰক বুলি তেতিয়া আপেল এটা খুৱাই দিব কৈছিল মই সেই আপেলটো খুৱাই দিয়াৰ লগে লগে ভূতনী হৈ গল তেনেহলে যোৱা তুমি দেৰি নকৰিবা ঋষিমুনিজনক গালি পাৰাগৈ কাৰণ সেই ঋষিমুনিজনে সেই আপেলটো দিছিলে আপেলটো খোৱাৰ লগে লগে যদি ভূত হৈ গল যোৱা ঋষিমুনিজনৰ ওচৰলৈ যোৱা তুমি সোনকালে যোৱা আপুনি ঠিকে কৈছে মই যাওঁ ঋষিমুনিজনৰ ওচৰলৈ যাওঁ তুমি মোৰ ওচৰলৈ পুনৰবাৰ আহিছা কোৱা তুমি কি সমস্যাত পৰি মোৰ ওচৰলৈ আহিবলগীয়া হল মই তোমাৰ সমাধান কৰি দিম কোৱা ঐ পাখণ্ড ঋষিমুনি তই এয়া কি কৰিলি তই আপেল খুৱাব কৈছিলি তাৰপিছত মোৰ মানুহজনী মোৰ কথা শুনিব বুলি কৈছিলি আৰু মই আপেল খোৱাৰ লগে লগে মোৰ মানুহজনী ভূতনী হৈ গল যখিনী হৈ গল গাঁৱৰ সকলো মানুহে মানুহজনীক দেখি ভয় কৰিছে তই কি কৰিলি এয়া তই মোৰ মানুহজনী সোনকালে ঠিক কৰি দে নহলে তোক মই এতিয়াই মাৰি পেলাম এইটো কেনেকে সম্ভৱ মই তোমাৰ সৰু আপেলটো তোমাৰ মানুহজনীক খাবলৈ দিছিলো আৰু সৰু আপেলটো খোৱাৰ পিছতো কেতিয়াও ভূতনী যখিনি হৈ নাযায় এইটো সম্ভৱ নহয় আপুনি আপেল দিছিলে খাবলৈ দুটা আপেলৰ ভিতৰতে সৰু আপেলটো ল'বলৈ কৈছিল কিন্তু মই ডাঙৰ আপেলটো লৈছিলো যাতে বেছি দিন মোৰ মানুহজনীয়ে মোৰ কথা শুনি থাকিব বুলি আৰু যেতিয়া সেই ডাঙৰ আপেলটো খুৱাই দিলো তাৰ পিছত লগে লগে ভূতনী হৈ গল তই এয়া কি কৰিলি তই সৰ্বনাশ কৰিলি ডাঙৰ ভুল কৰি পেলালি তই তোক মই যিটো কৈছিলো সেইটো নুশুনি তই নিজৰ মতে কৰিলি তোক মই সৰু আপেলটো দিছিলো খাবৰ কাৰণে কিন্তু তই ডাঙৰ আপেলটো লৈ গলি ডাঙৰ আপেলটো খালে ভূতনী যখিনি হৈ যায় সেইটো তই কিয় মোক এবাৰো নুসুধিলি এইবোৰ সকলো মোৰ নিজৰ ভুলৰ কাৰণে হৈছে ভুলৰ কাৰণে এতিয়া মই কি কৰো মোৰ মানুহজনী ভূতনী হৈ গল আপুনি কিবা এটা কৰক সমাধান উলিয়াওক সকলো সমস্যাৰে সমাধান আছে আৰু এতিয়া তুমি যদি সেই সৰু আপেলটো তোমাৰ মানুহজনীক খুৱাই দিয়া তেনেহলে পুনৰ আগৰ নিচিনা হৈ যাব কিন্তু এতিয়া যিহেতু তোমাৰ মানুহজনী যখিনি হৈ গল সেইকাৰণে এই সৰু আপেলটো খুৱাবলৈ বহুত ডাঙৰ এটা সমস্যা কি কৰিম মই এতিয়া কি কৰিম
তুমি নাকান্দিবা মতা মানুহে কান্দিলে ভাল নালাগে মই চাব নোৱাৰো শুনা মোৰ ওচৰত এটা উপায় আছে ভূতনি যখিনীবোৰক নিজৰ হাতৰ মুঠিত ৰাখিব হলে এটা বুদ্ধি কৰিব লাগিব মই তোমাক যেনেকে কওঁ তেনেকে কৰিবা আৰু এতিয়া সৰু আপেলটো যেনে তেনে কৰি হলেও খুৱাবৰ কাৰণে চেষ্টা কৰিবা এতিয়া আপুনি যেনেকে কয় তেনেকে কৰিম মই আপোনাৰ প্ৰতিটো কথাই শুনিম বৰ ভাল লাগিল দেই মানুহকে এটা খা আজি ৰাতিৰ ভোজন মোৰ হৈ গ'ল মোৰ পেট ভৰি গ'ল এতিয়া যাওঁ হাবিৰ মাজত অকণমান জিৰণি লওঁগৈ অহা কালি আকৌ মই মানুহক খাম মনালিছা ইমান ধুনীয়া আছিল দেখিবৰ কাৰণে তাই হঠাতে কেনেকুৱাজনী হৈ গ'ল এতিয়ালৈকে মানুহ জেকে এটা খালে ঐ ভূতনি তই শুব নালাগে তোৰ খাদ্য হিচাপে মই তোৰ ওচৰলৈ আহিছো এয়া চা মই বহুত শকত হয় তই মোক খাই বহুত ভাল পাবি এই শুব নালাগে তই মোক সোনকালে খাই পেলা তই কোন হয় আৰু মই ইমান ধুনীয়াকৈ শুই আছিলো কিয় তই মোক জগালি তই মোক 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 মাফ কৰি দিব আপুনি মই জানো আপোনাৰ বহুত ভোক লাগিছে বহুত মানুহ খাব বিচাৰিছে সেইকাৰণে মই আপোনাৰ ওচৰলৈ নিজে গুচি আহিছো আপুনি বিচাৰিলে মোক খাই পেলাওক মোক খাই বহুত ভাল পাব মোৰ গাত বহুত মাংস আছে আৰু তেজ আছে খাই বহুত ভাল পাব মোক মই মানুহক বিচাৰি ধৰি খাবলগীয়া হৈছিলে আৰু তই কেনেকুৱা মানুহ নিজে গুচি আহিছ মোৰ ওচৰলে মোৰ ভোক লাগি আছিলে মোৰ ভোক তোক মই এতিয়াই খাই পেলাম মোক খাই পেলাওক কিন্তু মোক খোৱাৰ আগতে এই আপেলটো খাই লওক কাৰণ মোৰ একেবাৰে শেষ আশাই হৈছিলে যে মোক যোনে খাব তাক মই এই আপেলটোৰ খুৱাই পিনে মুখখন যাতে মিঠা কৰি দিওঁ এই আপেলটো আপুনি খাই লওক তাৰপিছত মোক আপুনি খাই পেলাব নাই মই এইবোৰ নাখাওঁ আপেল চাপেল মই কেৱল মানুহ খাওঁ এইটো আপেল সাধাৰণ আপেল নহয় এই আপেলটো খোৱাৰ পিছতে আপুনি আৰু শক্তিশালী হৈ যাব আৰু শক্তিশালী আপোনাৰ ওচৰত বহুত শক্তি থাকিব সেইকাৰণে মই আপোনাৰ ভালৰ কাৰণে কৰিহে এই আপেলটো দিছো খাবলৈ খাই লওক তাৰপিছত মোক খাই পেলাব তই মোৰ কাৰণে ইমান চিন্তা কৰিছনে জানইচোন মই এজনী যখিনী হয় বুলি তথাপিতো তই ইমান মোৰ কাৰণে চিন্তা কৰিছ এই আপেলটো খোৱাৰ পিছত মই সঁচাকৈ শক্তিশালী হৈ যাম হ'ব দে মই তোক নাখাওঁ তোক মই এৰি দিলো কিন্তু শক্তিশালী যিহেতু হ'বই লাগিব সেইকাৰণে এই আপেলটো খাম মোৰ কি হৈছে মোৰ গাটো বহুত বিষাইছে মূৰটো বহুত বিষাইছে মোক তহঁতি এনেকুৱা কৰিলি মই ভাবিবই পৰা নাছিলো তই এনেকুৱাকে মোক ঠগিলি বুলি মই আকৌ আহিম মই হেৰি আমি ক'ত আছো আৰু মোৰ যে গাটো বহুত বিষাইছে মূৰটো বহুত বিষাইছে ব'লা ঘৰলৈ যাওঁ আমি ব'লা হেৰা তুমি এতিয়া গাটো ভাল পাইছানে কালি যে তোমাৰ মূৰ বিষ কৰিছিল ভাল পাইছা এতিয়া পাইছো ভাল পাইছো শুনিছা আমাৰ গাঁৱৰ খেলপথাৰত নৃত্য প্ৰতিযোগিতা পাতিব তাত তুমি অংশগ্ৰহণ কৰিবা আৰু তেতিয়া জিকিলে 10,000 টকা লগতে কাপোৰ তিনিযোৰ পাবা কৰিবানে তুমি কৰিম কিয় নকৰিম আপোনাৰ কথা আৰু মই নুশুনিম নে যাওঁ মই এতিয়াই নৃত্য প্ৰতিযোগিতাৰ কাৰণে মই প্ৰেক্টিচ কৰোঁগৈ হে কৃষ্ণ অৱশেষত মনালিছাই মোৰ কথা যে শুনিলে সেয়াই মোৰ কাৰণে বহুত